Subscribe now and press the bell icon. Never miss an update. সবে ডিসক্লেমার দিয়ে সেইকাৰণে মই ডিসক্লেমাৰ দিছো এই ভিডিঅ'টো দেখুৱা কাহিনী একদম কাল্পনিক নহয় দেই এটো মোৰ বেষ্ট ফ্ৰেণ্ডৰ জীৱনৰ ওপৰত আধাৰিত হোৱা এটা কাহিনী যদি আপোনালোকৰো কাহিনীটো জানিবলৈ মন গৈছে তেনেহলে ভিডিঅ'টো শেষলৈকে চাব ধন্যবাদ হেল্ল' কি কবি আৰু খবৰ চবৰ ভাল নহয় বে নকবি আৰু চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিব গৈছিলোঁ এইচআৰজনে কি উল্টা পুল্টা প্ৰশ্ন সুধি আছিলে নহয় মইতো যিমান পাৰোঁ সিমান ঠিকমতে এনচাৰ দি আছিলোঁ বে তাৰপিছত কি হ'ব আৰু তাৰপিছত এইচআৰে কিবা হিন্দীত দুটামান গালি আৰু ইংলিছত দুটামান গালি দিলে আৰু ক'লে অফিচৰ পৰা গুচি যাবে তাৰপিছত এক মিনিট ৰবা ৰচোন ভাই তোৰ লগত অলপ পিছত কথা পাতি আছো হিৰেন কি খবৰ ভাল 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 তোৰ ক তই এতিয়া কি কৰি আছ আবে কি কবি চাকৰি বিচাৰি আহিছিলো কি হ'ল পিছে পালিনে পালি মানে সেইবোৰ নকবি আৰু সেইবোৰ বাদ দে তই কি কৰি আছ ইয়াত এতিয়া আৰু এজনী কোন হা এজনী মোৰ জীয়ে বয় আকৌ এইবিলাক তইতো কৈছিলি কেতিয়া জিএফ নপঢ়াও বুলি হা এইটো কি হা শুন ভাই সেইবোৰ কথা আমি সৰু থাকোঁতে পাতিছিলোঁ কিন্তু এটা সময়ত গৈ জিএফ বনাবই লাগিব না ফটাফট তয়ো এটা বিচাৰি লৈ লো সময় থাকাতে আমাকো আনি দিয়ে এটা বৌ কথাটো তই ঠিকেই কৈছ কিন্তু ইমান জলদি জিএফ ক'ত পাম বে তোৰ পকেটত পাবি আকৌ কি কয় আছ বে মোৰ পকেটত জিএফ ক'ত পাম তোৰ পকেটত কি আছে মোবাইল ফোন এই মোবাইল ফোনটো খুল তই কি ঘূৰাৰ পকা কথা পাতি আছ চিধা চিধি নক কিয় শুন এই মোবাইল ফোনটোৰ ভিতৰত এটা এপ আছে এই এপটোৰ ভিতৰত এনেকা বহুত ছোৱালীবোৰে নিজৰ প্ৰফাইল খুলি থৈ দিয়ে তই ইয়াক যাক ভাল লাগে সিহঁতক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই থাক আৰু তোকো যদি কাৰোবাৰ পচন্দ হয় তেতিয়া সিহঁতে ফ্ৰেণ্ড ৰিকুৱেষ্টটোৰ একচেপ্ট কৰি ল'ব তাৰপিছত বনি গেল আৰু দে বুজি পাই গ'লো মই এতিয়া মই আজি ঘৰত গৈ ট্ৰাই কৰি চাম হা এতিয়া মই যাওঁ ঠিক আছে দে ঠিক আছে তই লাগি থাক দে ঠিক আছে দে বাই ঠিক আছে বাই 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 জান ব'লা আমি ৰীল এটা বনাওঁ বলা কি গৰম পে মোবাইলটো ওলাই লওঁ কি কৈছিলে এইটো ইয়াতে গৈ পেলাই এইটো পঠাই দিওঁ আৰু ই তাত গ'ল দেই ইয়াতে চাই এইটো পঠাই দিওঁ এইটো ভাল লগা নাই এইটো ভাল লাগিছে এইটো কৈ দিওঁ ঠিক আছে এইটো my friend to successfully pay.
মেছেজ দিছে কি বকি আছে বে লগ কৰিব লাগিব না ৰেডি ৰেডি হৈ যাওঁ ৰিচাৰ্জটো হৈ গ'ল এতিয়া প্লেনটো চেঞ্জ কৰোঁ okay now for the legs okay the change hurry now I am ready to go ফাইনেলি পাই গ'লো চাগে এই জেগা চাগে সেইজনী নেকি দেই পিংক কালাৰ চাদৰ মেখেলা পিন্ধি আহিম বুলি কৈছিল যে হয় চাগে যাওঁ চুলিখিনি ঠিক আছে নে ঠিক আছে তাতে যাওঁ হাই তুমি নেকি তুমি কিন্তু ফটোত যিমান ধুনীয়া ৰিয়েলত বেছি ধুনীয়া দেই হয় নেকি আপুনিও কিন্তু কম নহয় দেই পিছে তুমি মোক আপুনি বুলি নামাতিবা আপুনি নকৰেনো কি বুলি মাতিম তুমি বুলি মাতা আকৌ তুমি বুলি মাতিলে বেছি আপোন যেন লাগে পিছে ইমান দিন আমি অনলাইন কথা পাতি আছিলো আজি লগ পাই কেনে লাগছে বহুত ভাল লাগছে বুকুখন কিবা ধাপ ধিপ কৰি আছে তোমাৰ কেনে লাগছে মোৰ বুকুখন কিবা টিপ ধাপ কৰি আছে পিছে তোমাৰ কাৰণে গিফ্ট এটা আনিছো হয় নেকি কি আনিছা তোমাৰ হাতখন দিয়াচোন লোৱা তুমি হাতত বিয়াৰ আগতে কিয় পিন্ধি আছা এইটো মোৰ বাৰ আছিল হয় নেকি পিছে ইয়াতে ৰখি থাকিবা নে অলপ ফুৰিব যাবা ক'ত ফুৰিব যাবি আমাৰ এক মাহৰ ৰিলেশ্যনশ্বিপটো লৈ পাৰ্টি কৰিবলৈ বলা Ain't nothing in this world that's stopping me. My Rari outruns your Odyssey. I broke it off cause I'm not settling. I gotta get for the lip on a trip killing me. Yeah, it's like that. I'm in the girls' mentions. Yeah, it's like that. She got good dimensions. I'm balling. They pay me attention. Going up. মমো খাব যাবা নেকি মমো ভাই তই ষ্টাইল মাৰি নিজকে শ্বাহৰুখ খান বুলি ভাবিছ নেকি হা ঘৰত যা ষ্টাইল মাৰ যা চৰি দেই ভাই সুমিন আহা বহা কামিনী তুমি কোন কামিনী বে আৰে তাই কামিনী হয় মোৰ কলিজা মোৰ ডাৰ্লিং মোৰ জিএফ ঐ পাগল চুলি ঠিক কৰি নিজকে সঁচাকে শ্বাহৰুখ খান বুলি ভাবিছ নেকি তাই মোৰ গাৰ্লফ্ৰেণ্ড সুমি হয় ঐ তই নকওঁ কিয় চুপচাপ আছো যে হেই মই চিনি নাপাওঁ দালা ভাই চা তাইৰ লগত একেলগে উঠা ফটোবোৰ চাওঁ দেখা চা চালি ঐ কি এইবিলাক হা তই মোক ধকা দিছা হেই মই ধমচকা দিয়া নাই তই মোৰ অনলাইন বয়ফ্ৰেণ্ড আৰু সি মোৰ অফলাইন বয়ফ্ৰেণ্ড এইটো কি নতুন চিষ্টেম বে সেইকাৰণে মই ফোন কৰিলি বিজি পাই থাকো আৰু মোৰ পৰা পইচা ল'লে তই ইয়াৰ লগত ফুৰিব যাওঁ চাহ তাহতি মই এজনী ইণ্ডিপেণ্ডেণ্ট ছোৱালী মই যি ইচ্ছা তাকে কৰিব পাৰোঁ আৰু চব কামটো মই অফলাইন কৰিব নোৱাৰোঁ না আৰু মোৰ 2 GB ডাটাটো এনে পৰি থাকে সেইকাৰণে তোৰ লগত কথা পাতি লওঁ আৰু
আৰু মই ভাবিছিলোঁ তই অনলাইন ক্লাছ কৰি থাকা সেইবিলাক বাদ দি এতিয়া কওঁ আমাৰ দুজনৰ ভিতৰত তই কাৰ লগত থাকবি তহঁত দুটাই নিজকে প্ৰমাণ কৰি দেখাও যোনটোৱে বেষ্ট মই তাৰ লগতে থাকিম ঠিক আছে মোৰ হাতত টকা আছে গাড়ী আছে আৰু মোৰ হাতত চৰকাৰী চাকৰি আছে মই তোক সদায় ফুৰাবা লৈ যাম মইতো সদায় ফুৰাবা লৈ নাযাওঁ দেখছা কি দেখছা সদায় ফুৰাবলৈ গ'লি তই ভাগৰ লাগিব না সদায় চাইকেলত ফুৰাবা গেলিতো ভাগৰ লাগোৱে না ট্ৰিং মই সদায় চিনেমা চাবা লৈ যাম তোক সদায় চিনেমা চাবলৈ কোনে যায় বে দেখছা কি দেখছা মই তাইক মোৰ নেটফ্লিক্সৰ আদি পাছতো দি দিম আকৌ এই ভাই তই শুন না তোক নিজৰ কাম কৰচোন ভাই চুপ থাক মোৰ মাথা নাখাবি মোক ডিচাইডটো কৰবা দে ডিচাইড কৰাৰ পিছত মোকে চুজ কৰিব চাই ক'ত ফচিলো এই মুক্কল কেইটা যে কেনেকে ওলাব পাৰো ইয়াৰ পৰা ঐ তই নকৈ কিয়া তই কাৰ গাৰ্লফ্ৰেণ্ড হবি ঐ চলিহাত এইটো না তোৰ গাৰ্লফ্ৰেণ্ড না তোৰ এইজনী মোৰ মাইকী হয় ঐ এইটো মোৰ মাইকী হয় ঐ কামিনী কি কৰি আছ বল ঘৰত আঁতৰ চলিবা আবে কি বুলি কয় বহ কি কৰিছিলি তই আৰু ক'ৰ চলিকেইটা জানো তোৰ চলি এইকেইটা তই য'ত পতাবা আহিছিলো মই ছোৱালী পালো মই বোৱাৰী আৰু কৰ অনলাইন পিৰিটি তই বেছি হাঁহি নাথাকা তইতো বোৱাৰী পতাই আছিলি মই মানে ছোৱালীতকৈ বেছি বোৱাৰী পতাহে বেছি ভাল পাওঁ জানা হ'ব দে ক'ত ফচিলো যে মই আৰু লাইফতো নকৰো নকৰো মই আজিৰ পৰা অনলাইন প্ৰীতি 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 পাবলৈ মোৰ মন নাই বেলেগৰ তৃপ্তি পাই গৈছো মছলা মই প্ৰেমৰ প্ৰীতি নকৰো মই আজিৰ পৰা অনলাইন প্ৰীতি yeah